হাই গাইজ, ৱেলকাম বেক টু মাই চেনেল। আশা কৰিছোঁ আপোনালোকে ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি আমি গৈ আছোঁ ডবকা অলপ ফুৰিবলৈ। ডবকা পিনে গৈ আছোঁ লাহে লাহে। আহক আমি ডবকাৰ পিনে গৈ আছোঁ আৰু ডবকাত গৈ আপোনালোকক লগ পাম আৰু আপোনালোকক দেখাম ডবকা গৈ আজি আমি কি কৰোঁ। ডবকা লাহে লাহে আমি ডবকাৰ পিনে আগুৱাই গৈ আছোঁ। আমি লাহে লাহে ডবকাৰ পিনে গৈ আছোঁ আৰু ডবকাৰ পিনে গৈ দেখাম। মই বাইকত ভইচটো দিব পৰা নাছিলোঁ, গাড়ীৰ বতাহত। মই ঘৰত আহি ভইচটো দিব লগা হৈছে। আৰু এয়া মোৰ বাবু পুৰা আহি পিনে ৰাস্তাৰ পিনে চাই আছে। তো গাইজ, আমি লাহে লাহে ডবকাৰ পিনে আগুৱাই আছোঁ। এতিয়া আহি পালোহি টোল গেট, ডবকা টোল গেট। আমি লাহে লাহে টোল গেট পাৰ হৈ গৈ আছোঁ। তো গাইজ, আমি ডবকা আহি পালোহি এতিয়া। এয়া ডবকাৰ চব্জি বজাৰ, ব্ৰইলাৰৰ দোকান, শাক পাচলিৰ দোকান আৰু এইপিনে পাৰ্কিং, গাড়ীৰ পাৰ্কিং।